নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আপোনালোকে হয়তো আগৰ ভিডিঅ'বোৰ চাই কেনে গম পাইছে যে কেনেকুৱা ধৰণৰ কিমান ভিডিঅ' বনাইছোঁ ঢোলৰ ওপৰত, যিহেতু আপোনালোকৰ যাতে সহায় হয় ভাল ঢোল এটা লোৱাৰ ক্ষেত্ৰত, বা আপুনি যদি ঢুলীয়া ঢোল এটা ল'ম ভাবিছে কেনেধৰণে ল'ব, চব মই সকলো কৈ আছোঁ আপোনালোকক। গতিকে আজিৰ ভিডিঅ'টোত মই আচলতে আপোনালোকক এটা এনাউন্সমেণ্ট এটাও কৰিব আহিছোঁ যে আচলতে বহুতে ঢোলৰ কৰ্মশালা দিয়ে, কিবা দিয়ে, আপোনালোকে তাতো শিকিব পাৰে। তাত হয়তো কিবা এটা লৈও চাগে, মই সেইবোৰ বাৰু ক'ব নাযাওঁ। কিন্তু আপোনালোক যদি ইউটিউবৰ জৰিয়তে অৰ্থাৎ অনলাইন যোগেদিৰ জৰিয়তে যদি আপোনালোকক কিবা সৰু সৰু সেইবিলাক ঢোলৰ কিবা শিকিবলগীয়া থাকে বা কিবা থাকে, মই সেইখিনি ভাবিছোঁ আপোনালোকৰ আগত মানে বজাই দেখুৱাম, তেতিয়া হয়তো আপোনালোকৰ সুবিধা হ'ব। আৰু মই এইখিনিতে ক'ব বিচাৰিছোঁ যে আচলতে যিবিলাক নতুন নতুন উঠি অহা, যিয়ে ঢোল বজাব নাজানে, তেওঁলোকৰ বাবে ভিডিঅ'টো হয়। আৰু যিসকলে ভালদৰে বজাব জানে বা তেওঁলোকৰ ঢোলৰ এক্সপাৰ্টেই হয়, তেওঁলোকৰ বাবে ভিডিঅ'টো একেবাৰেই নহয়। গতিকে যিসকল নতুন তেওঁলোকৰ বাবে আজিৰ ভিডিঅ'টো বনাইছোঁ। আৰু ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। গতিকে প্ৰথম কথাটো হ'ল যে আপোনাৰ ওচৰত সেইটো থাকিব লাগিব, ঢোল এটা থাকিব লাগিব, তেতিয়া আপোনালোকে তোমাৰ ক্ষেত্ৰত সুবিধা হ'ব। আৰু যদি আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ'ৰ জৰিয়তে যদি জানিব বিচাৰিছে কেনেধৰণে আপুনি ঢোল ল'ব বা কি, আপোনালোকে মোৰ ভিডিঅ'ত গৈ চাব পাৰে, চেনেলত গৈ। আৰু প্ৰথম কথাটো হ'ল যে আপোনালোকে যেতিয়া ঢোল ল'ব যাব, আপুনি যদি নেজানে ঢোল কেনেকৈ বাছনি কৰে বা কি, তেনেকুৱা ক্ষেত্ৰত আপুনি কেতিয়াও নিজেই মানে হেৰি কৰি নাযাব, মানে মই জানোৱেই বা কিবা কৰি। আপোনালোকে অভিজ্ঞ এজন বা ভাল জনা এজন লৈ যাব। কাৰণ চাওক, দোকানীবিলাকে হয়তো আপোনাক চিনি যদি পাবও পাৰে, চিনি পালেও হয়তো আপুনি যদি চাব নাজানে হয়তো ঠগি দিব পাৰে। কাৰণ চাওক, কোনোবা এখন দোকানলৈ ভাল বস্তু আহে, বেয়া বস্তু আহে, গতিকে বেয়া বস্তুখিনি লগাইও আপোনালোক ঠগি দিব পাৰে। গতিকে আপোনালোকে অভিজ্ঞ এজন লগত লৈ যাব, তেতিয়া ভাল ঢোল এটা বাছনিৰ ক্ষেত্ৰত আপোনাৰ সহায় হ'ব। গতিকে আপোনালোকৰ সেই কথাটো হ'ল, আপোনালোকে যে ল'ব লাগিব এটা ভাল ঢোল, আপোনালোকে বাছনি কৰিব লাগিব বা অভিজ্ঞ এজন লৈ যাব, বা মই আপোনালোক কিছুমান টিপছ দিম বা দি আছোঁ, সেইবিলাক চাই আপোনালোকে ভাল ঢোল এটা লৈ ল'ব পাৰিব। আৰু তাৰ পিছৰ পৰ্যায়ত আপোনালোকে কি কৰিব ঢোল শিকিবলৈ, হয়তো আপোনালোকে এটা কাম কৰিব পাৰে যে আপোনালোকৰ হয়তো কৰ্মশালা দিয়ে ওচৰত, তাত গৈ শিকিব পাৰে। কিন্তু হ'লেও কৰ্মশালা বুলি ক'লে আচলতে আমি বস্তুবোৰ দেখি আছোঁ ন, কেনেকুৱা ধৰণৰ কি হয়, কিমানখিনি শিকিব পাৰি আমি গম পোৱা যায় মানে আচলতে। আপোনালোকেও বুজিব পাৰিছে মই কি কৈছোঁ। কিন্তু আপোনালোকে সেইটো নকৰিও আৰু এটা কথা আছে, বহুত আছে ঢুলীয়া আপোনালোকৰ কৰ্মশালা। চাওক, এনেই কেইদিনমানৰ কাৰণে 3 দিন 4 দিন কিছুমান কৰ্মশালা দিয়ে, সেনেকুৱাবিলাকত পাৰিলে পটককৈ লৈ নল'ব, আপোনালোকে মানে জইন নকৰিব। কিছুমান আছে ভাল ঢুলীয়া, আপোনালোকে হয়তো ইউটিউবতো দেখিব পাৰে, যোনবিলাক অকল অলপ দীঘলীয়াকৈ আপোনালোকক শিকাব, মানে তেনেকুৱা কৰ্মশালা আপোনালোকে ল'ব পাৰে। হয়তো আপোনালোকে যদি সেইটো ল'ব বিচৰা নাই, তেনেহ'লে আপোনালোকে মোক কমেণ্টত জনাব যে আচলতে মই বনাম বুলি ভাবিছোঁ সেনেকুৱা ধৰণৰ ভিডিঅ', মানে অলপ চলপ হ'লেও যাতে আপোনালোকে অসমীয়া হিচাপে যিহেতু ঢোলটো অলপ হ'লেও যাতে বজাব পাৰিব, সেনেকুৱা এটা পৰ্যায়লৈ নিব পৰাকৈ মই যাতে ভিডিঅ'বোৰ বনাম নেকি, আপোনালোকে কমেণ্টত জনাব। গতিকে আপোনালোকৰ যদি এনেকুৱা ভিডিঅ' লাগে বা আপোনালোকৰ প্ৰয়োজন হৈছে, আপোনালোকে মোক কমেণ্টত জনাব। আৰু সেইটো কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু পাৰিলে শ্বেয়াৰ কৰি দিব। যদি আপোনালোকৰ কোনোবা লগৰ বা এনেকুৱা ধৰণৰ অলপ মানে শিকিম বুলি ভাবিছে বা কিবা আগ্ৰহী, আপোনালোকে শ্বেয়াৰ কৰি দিব পাৰিলে ভিডিঅ'টো। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই। আৰু মই নেক্সট ভিডিঅ'টো যোনটো আহি আছে, সেই ভিডিঅ'টোত হয়তো আপোনালোকৰ বাবে এনেকুৱা এটা ভিডিঅ' লৈ আহিম যে ঢোলৰ অলপ মানে এতিয়া অংশবিলাকৰ ভিতৰতো যদি ওপৰতো যদি ভিডিঅ' এটা লাগে দিম, তাৰ ওপৰতো। কিন্তু যদি আপোনালোকৰ ঢোলৰ মাতৰ ওপৰত বা কিমানখিনি, আচলতে চাওক, মই ঢোলৰ যিহেতু এই বস্তুটো লৈছোঁ, যিমানখিনি পাৰোঁ মোৰ পিনৰ পৰা নলেজটো দিব ট্ৰাই কৰিছোঁ, মানে মই যিমানখিনি জানো যি। গতিকে ইয়াৰ পৰৱৰ্তী ভিডিঅ'বোৰত আহি আছে বহুতো কিছুমান ঢোলৰ ওপৰত ভিডিঅ', আপোনালোকে কেনেকুৱা কি লাগিব কমেণ্টত জনাব পাৰে। আজিলৈ মানে ধন্যবাদ।